নমস্কাৰ সকলোকে পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰত যোৱাটো ভিডিঅ'ত আপোনালোকে ইমান বেছি মৰম দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উত্থাপিত কৰা কিছুমান প্ৰশ্ন ডাউটছ মই এই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰে বেছিভাগেই সুধিছিল যে এছ পেটাৰ্ণ যেটো আমি সেন্সাস হাউস গণনা কৰিব লাগে সেইখিনি আমি কেনেদৰে মেইনটেইন কৰিম গতিকে আজি মই এই এছ পেটাৰ্ণ ঘৰবোৰ কেনেদৰে গণনা কৰি যাব লাগিব সেইখিনি মই ডিটেইলছত দেখুৱাম গতিকে প্ৰথমতে এতিয়া মই বাউণ্ডাৰী লাইনটো আঁকি লৈছো এইখন এখন আনুমানিক মানচিত্ৰ হ'ব আসলতে মই যিখন স্কুলত বৰ্তমান কাম কৰি আছো তাৰ পৰাই মই এই আইডিয়াটো লৈছো এই মানচিত্ৰখন আনুমানিক হিচাপে আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিম বুলি ভাবিছো গতিকে আৰম্ভ কৰো যেহেতু আমাক নৰ্থ ওয়েষ্ট দিশৰ পৰা আৰম্ভ কৰিব দিছে গতিকে নৰ্থ ওয়েষ্টটো আপোনালোকক দেখুৱাই দিছো যাতে আপোনালোকৰ বুজাত সহজ হয় আৰু এতিয়া আমি পকী ৰাস্তা আৰু কেঁচা ৰাস্তাবোৰ আঁকি ল'ম তাৰ পিছত আপোনালোকক ডিটেইলছত দেখুৱাই যাম যে আমি সেই এছ পেটাৰ্ণটো কেনেদৰে ফলো কৰিম এটা কথা মনত ৰাখিব যতে আমি যি পাই যাম যেনে হওক পথাৰ বেছিকৈ আছে পথাৰখিনি আঁকি ল'ম অৰণ্য গছ-গছনি অলপ বেছিকৈ আছে সেইখিনিও আমি দেখুৱাব লাগিব পুখুৰী দেখুৱাব লাগিব বিল দেখুৱাব লাগিব নদী দেখুৱাব লাগিব গতিকে যতেই যি পাম সেই গোটেইখিনি আপোনালোকে কিন্তু মেপখনত দেখুৱাব এতিয়া মই এফালে এডাল ৰেল লাইনো দেখুৱাই দিছো যাতে আমাৰ আৰু সহজ হয় এনেকুৱা যদি আমি পাই যাওঁ ৰেলৱে লাইনছ তেতিয়াহলে আমি কেনেদৰে কি কৰিম গতিকে এতিয়া আমাৰ গোটেইখিনি সম্পূৰ্ণকৈ অকা হৈ গ'ল এতিয়া আমি নিৰ্ধাৰিত কৰিম যে এই এছ পেটাৰ্ণটো আমি কেনেদৰে দি যাম এতিয়া ধৰি লওক এই যে আমাৰ নৰ্থ ওয়েষ্ট সাইডটো আছে সেইফালে কিন্তু কোনো ৰাস্তা নাই সেইফালে জংগল আছে পথাৰ আছে গতিকে আমি সেইফালে সোমোৱা কোনো ৰাস্তা নাই তেনে ক্ষেত্ৰত আমি কি কৰিম এই ক্ষেত্ৰত যোনপিনে আমাৰ ৰাস্তাটো গৈছে মেইন ৰাস্তাটো সেইফালে আমি এন্ট্ৰি কৰিম এন্ট্ৰি কৰি পেলাই কিন্তু সেই নৰ্থ ওয়েষ্ট সাইডৰ যেটো ঘৰ আছে সেই ঘৰটোলৈ গৈ তাৰ পৰাহে আৰম্ভ কৰিম এতিয়া ধৰি লওক প্ৰথম ঘৰটোত আমি বিল্ডিং নম্বৰ 1 দিম আৰু সেই ঘৰটোত ধৰি লওক দুটা সেন্সাস হাউস আছে গতিকে বক্সটোৰ তলত আমি 2 বুলি লিখিম ঠিক তেনেদৰেই 2 নম্বৰ বিল্ডিংটোত তিনিটা সেন্সাস হাউস আছে গতিকে 3 বুলি আমি তলত লিখি দিম আৰু এনেদৰে আমি ক্ৰমানুসৰি গোটেই প্যাটাৰ্নটো ফলো কৰিম 1 to যিমানলৈকে আমাৰ হয় এতিয়া চাওক এই মাজতে আমাৰ এখন ডাঙৰ পথাৰ আছে তাৰ পিছত এটা ৰাস্তা আছে এটা ডাঙৰ পুখুৰী আছে বা বিল আছে তাৰ পিছতহে আমি নেক্সট ঘৰকেটা পাম গতিকে এটা ডাঙৰ এৰিয়া আমি কভাৰ কৰিব লাগিব এনে ক্ষেত্ৰত আপোনালোকে এই 3ৰ পৰা এই পুখুৰীটোৰ পিনে থকা ঘৰটোৰ পিনে যাব নেকি আমি তেনেকুৱা ক্ষেত্ৰত নগলেও হৈ যায় এটা সৰু এৰিয়া আমি কভাৰ কৰিলে হৈ যায় এছ পেটাৰ্ণটোৰ কাৰণে যেনেদৰে মই প্ৰথমতে ৰাস্তাৰ এইটো পাৰৰ ঘৰকেটা কৰি লৈছো কাৰণ এনেদৰে মোৰ সহজ হয় যদি মই গোটেইখিনি এছৰ কাৰণে লাইন বাই লাইন গৈ থাকো তেনেহলে মোৰ বস্তুটো গণ্ডগোল লাগিব পাৰে বহুতখিনি সময়ও লাগিব যেহেতু আমি এনেদৰে কৰিলেও হৈ যায় আমি এটা অঞ্চল বা সৰু অংশখিনি আমি তেনেদৰে কভাৰ কৰি লম এতিয়া আমি যেহেতু সুপাৰভাইজাৰৰ যাতে বা চাৰ্জ অফিচাৰৰ চাবলৈ যাতে সহজ হৈ যায় সেই কাৰণে আমাক কাৰ চিহ্ন ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে এতিয়া চাই লওক আমি কেনেদৰে 1ৰ পৰা প্ৰায় 8 নম্বৰ ঘৰটোলৈ এটা এছ পেটাৰ্ণ মেইনটেইন কৰিছো এতিয়া চাওক আমি তললৈ গুচি যাম নেকি একেবাৰে নাযাও এই ক্ষেত্ৰত চাওক এপিনে মেজৰ ৰাস্তাটো আছে তাৰ পিছত এইফালে কোনো ধৰণৰ ৰাস্তা নাই গছ-গছনি আছে তেনে ক্ষেত্ৰত ওপৰৰ ঘৰকেটা আমি কেনেদৰে মেইনটেইন কৰিম গতিকে আমি পুনৰ সেই ঠাইখিনিলৈ যাম যাতে আমাৰ এটা সিৰিয়েল এছ পেটাৰ্ণটো আমাৰ হৈ যায় কাৰণ ইফালৰ পৰা আকৌ তললৈকে একেবাৰে শেষৰখিনিলৈকে আমি আহিব নোৱাৰো সেইখিনি কভাৰ কৰি উঠি আকৌ সেই আপাৰ পৰ্চনটো অলপ জাগাকে আমি এই এছ পেটাৰ্ণটো মেইনটেইন কৰি যাম আকৌ চাওক এই যে তলৰ তিনিটা ঘৰ আছে তালৈকে আমি যাম নেকি তালৈকে আমি নাযাও আমি আকৌ সেই ওপৰৰ ঠাইখিনি আকৌ কভাৰ কৰিব লাগিব হেনেদৰেহে আমি আকৌ এছ পেটাৰ্ণটো মেইনটেইন কৰিব লাগিব গতিকে একে লেঠাৰিতে ঘৰ আছে বুলি আপোনালোকে তেনেদৰে ডাইৰেক্ট কাখৰ ঘৰটোলৈ গুচি নাযাব কাৰণ আমাৰ ওপৰৰ পিনে ঘৰটোকেইটা কিন্তু ৰৈ গৈছে গতিকে সেইখিনিও আমি আকৌ কভাৰ কৰি আনিহে সেই তলৰ লাইনটোলৈ বা তলৰ ষ্টৰটোলৈ আমি যাব লাগিব এতিয়া আপোনালোকে দেখিব পাৰিলে যে মই কেনেদৰে এছ পেটাৰ্ণটো মেইনটেইন কৰিলো গতিকে আপোনালোকেও এনেদৰে সহজ পদ্ধতিৰে কৰিব পাৰিব বুলি আশা ৰাখিছো আৰু আশা ৰাখিছো যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ক্লিয়াৰ হৈছে গতিকে আজিলৈ ইমানেই